আজি মোৰ জানজনী জন্মদিন মানে আপোনালোকৰ মৰমৰ আৰাধ্যাৰ জন্মদিন জন্মতে কেনেকুৱা আছিল চাওকচোন এইখন তাইৰ প্ৰথম ফটো তাৰপিছত আৰু এদিন দুদিনকৈ ডাঙৰ হৈ আজি তাই এবছৰ হ'ল মনটো যে কিমান আনন্দ লাগিছে এটা কথা কওঁ সৰুতেই মাক হেৰুৱালোঁ মমতা কি মই বুজিয়ে নাপালোঁ কিন্তু ছোৱালীজনী জন্ম হোৱাৰ পৰা তাইৰ প্ৰতি থকা চিন্তা তাইৰ প্ৰতি থকা মৰম আদৰ আৰু তাইৰ প্ৰতি থকা যে সেই মোৰ ভাৱনাবোৰ তাতেই মই মমতাবোৰ বিচাৰি পাইছোঁ আৰু আগতে নোপোৱা যে সেই চিন্তাবোৰ সেই ভাৱনাবোৰ মই আকৌ ঘূৰাই পাইছোঁ তাই হাঁহিটোত মই সকলো কৰিব পাৰোঁ তাই হাঁহি থাকিলে মোৰ সকলোৱে ভাল লাগে আৰু তাই যে কিমান দুষ্ট হৈছে ফটো দেখি গম পাইছেনে তাই প'জো দিব জনা হ'ল বাকীটো আৰাধ্যাৰ কাৰনামাবিলাক আপোনালোকে জানে তাইক মৰম দিব সদায় যাতে তাই এনেদৰে হাঁহি থাকে আৰু সদায় সুস্থ হৈ থাকে আমাৰ মাজত তাই অহাৰ পৰা জীৱনটোৱে সলনি হৈ গ'ল জানেনে